হাই ফ্রেন্ডস, নমস্কাৰ বেক টু মাই ইউটিউব চেনেল এজাৰ ভ্লগছলৈ স্বাগতম। তো মানে কি ক'ব, মানে দেহাৰ অৱস্থা নোহোৱা হৈ গৈছিল। জ্বৰ চৰ্দি কাহ হৈ পেলাই একদম মোৰ অৱস্থা বেয়া। টেবলেট খালোঁ, কমাও নাই। তো আজি মানে কি হয়, আজি অলপ নকমিলেও মানে কি ঔষধটো খাই আছিলোঁ, অলপ ভাল পাইছোঁ হ'লো। তো মানে এতিয়া মানে কিবা এটা বস্তু এটা বনাইছোঁ, বস্তু এটা বনাইছোঁ। তো আপোনালোক সেইটো দেখাম বুলি ভাবিছোঁ। তো আপোনালোক ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। তো মই এতিয়া তাতে যাম, তাতে যাই লগ পাইছোঁ। ৰ'বচোন, এই বগৰীয়াত লাগছি মানে কি বগৰী খাৱাৰো বতৰ আহি আছে, টেনশ্যন নাই ইয়াত। চুট পিন্ধি সুবিধা আছে ইয়াতে। তো বলকচোন আমি তাতে যাই আছোঁ, তাতে লগ পাইছোঁ ডাইৰেক্ট আমি। তো ফ্ৰেণ্ডছ, আপোনালোকে জানেই মানে কি ধৰি লওক আমাৰ তেল ডিপুৰ কাম চামটো হয়তো আমি দেখাই পাই আছোঁ, কেনেকৈ বস্তুটো তাতে বহাই কি কৰে আপোনালোকক গোটেইখিনি ইয়াত মই দেখাই আছোঁ। আপোনালোকে ভিডিঅ' কণ্টিনিউ চাই থাকিব। তো এই চাওক কি ডাঙৰ গাড়ী এখন লৈছে। তো এই ডাঙৰ টাংকিগিলাকতো মানুহে দাঙিব নোৱাৰে। তো নলিয়ে এই ডাঙৰ গাড়ী কেৰেঙত লগাই দি পেলাই তাতে টাংকিটো নি তাতে এডজাষ্ট কৰিব। তো আপোনালোকক দেখাই আছোঁ, চাওকচোন কি বম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো এইখিনি আছিল। তো ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ। বাই বাই আজিলৈ।